ছোৱালীজনী ৰিজাল্ট দিব নহয় মেট্ৰিকৰ। ধনেশ্বৰী কি কৰিছা? আজি ছোৱালীজনী ৰিজাল্ট দিব নহয়, সেইকাৰণে সোনকালে ভাতকেইটা বনাই লৈছো আকৌ। বনোৱা 10টা বাজিবই, এতিয়া ৰিজাল্ট ওলাবই। যাওকচোন চাওঁগে তানো কি কৰি আছে। যাওঁ ৰ'বা। ছোৱালী কি কৰিছ? এই বিচনাখন ঠিক কৰি আছো শুই উঠি। আজি ৰিজাল্ট দিব নহয়, পিছে তোৰ গম পাইছ নাই? গম পাওঁ আকৌ। চা আকৌ ৰিজাল্টটো 10টা বাজিলে নহয়। ৰ'বা মই বহি খোৱা তাক চাই দিবলৈ কওঁ ৰিজাল্টটো। হেল্ল', এই বহি খোৱা দা, মোৰ ভাগৰ ৰিজাল্টটো চাই দিবচোন। ৰোল নম্বৰটো আপোনাক মই কৈছিলোঁ নহয় সেইদিনাখন। হ'ব চাই লওক কওকচোন মোক। পাপা ক'লোঁ ৰ'বা চাই দিব এতিয়া বহি খোৱা দাই। কৃষ্ণ ভগৱান, ছোৱালীজনী ভালকে পাছ হ'লেই হ'ল আৰু। ৰ'বা পাপা ফোনটো আহিছে। হেল্ল', বহি খোৱা দা, মোৰ ৰিজাল্টটো চালেনে? কি মই ষ্টেণ্ড কৰিছোঁ, ৰ'বা মই এই মা দেউতাহঁতক কওঁ। পাপা মই ষ্টেণ্ড কৰিলোঁ, কিমান মজা লাগিছে। কি তই ষ্টেণ্ড কৰিলি? ৰ মই মিঠাই লৈ সংগ্ৰহ আৰু মাৰক মাতো ৰ। কোনা কম তই সেইবিলাক গমাই নাপাওঁ, বায়ে যে ষ্টেণ্ড কৰিছে। বল ধনেশ্বৰী যিয়ে ষ্টেণ্ড কৰিলে, আহা আকৌ ওচৰলে। ৰ'বা গৈছো। কোনাকণ বল। ইমান ভস্মীয়া গৰমডাল দিছে, থাকিব নোৱাৰা হৈ গৈছো। গোটেই গাডাল কেঁচমা গোন্ধাই গৈছে। দেৱকান্ত কি কৰিছা? নাই এনেই অকমান বাহিৰে বতাহ খাই আছো। পিছে দেৱকান্ত দা গম পাইছা নাই, আমাৰ বায়ে মেট্ৰিকত ষ্টেণ্ড কৰিলে নহয়? গম নাপাওঁ নহয়, মই এতিয়াহে গম পাইছো। ব'লা তোমালোকৰ ঘৰলৈ যাওঁ। দেৱকান্ত আমি এতিয়া ঘৰলৈ নাযাওঁ নহয়, আমি এতিয়া মিঠাই নিবলৈ আহিছো। যোৱা যদি ব'লা আমাৰ লগতে একেবাৰে ঘূৰি যাওঁতে আমাৰ ঘৰলৈ যামগে। ব'লক তেতিয়াহ'লে। তহঁতি গোটেইকেইটা লগ লাগি কলৈ যাও? যা তেতিয়াহ'লে ময়ো তহঁতৰ ঘৰলৈকে যাওঁ। খিচিৰি অকণমানো খাই আহিম আৰু মিঠাই লৈ আহগে যা। যাওক। দাদা আপোনাৰ আকৌ কি লাগে কৈ দিয়ক। দাদা আলহী খুৱাব পৰা ভাল মিঠাই আছেনে? আছে মোৰ তাত আলহী কি গৰুক খোৱা মিঠাই আছে। ৰাম গৰুক খোৱা মিঠাই নালাগে আৰু পাই, আমাক মানুহে খোৱা মিঠাইকে দিয়ক। দাদা কিমান টকা মিঠাই দিম? দি দিয়ক 1000-2000 টকা মিঠাই। ৰ'ব দি আছো। এইটো দাদা লৈ লওক আপোনাৰ চকলেট, 1500 টকা হ'ল। দি দিয়ক আৰু খৰচকে লৈ যাওক। এইটো লওক পইচাটো। দেৱকান্ত ললা নহয়, ব'লা তেতিয়াহ'লে। ব'লক ধনেশ্বৰ দা। তহঁতি দেখোন মিঠাই এসোপা আনিলি। ককা যিমান খাই দিয়ক, পুৰা লৈ আহিলো আজি। পাৰ্টি চলিয়ে আছে নেকি? নাই বাৰু, আমি এইমাত্ৰ আহি পাইছোহিহে। পুনা মিঠাইখিনি বিলাই দে আকৌ। দিওঁ ৰ'বা। এইটো লোৱা মা। ককা এইটো খোৱা দেই। বহি খোৱা এইটো লওক। পাপা এইটো লোৱা। বাই লওঁ এইটো মোৰ দেৱকান্ত দা, আৰু এটা আপুনি তাৰপৰা লৈ লওক। ধনেশ্বৰ যিয়ে দেখোন ষ্টেণ্ড কৰিছে, তই মিঠাই এটাকে দি দেখোন তই পাল মাৰিবলৈ ধৰিছ। নহয় ভুৱন দাইটি, খানাটো দিম নহয়, মাছে মাংস দুবৰি। এতিয়া মিঠাই এটাকে খাওক আজি বুলি। হ'ব তেতিয়াহ'লে খানাটো কেতিয়া দিয়ে মোক ক'ব, মই এতিয়া বিয়া এটাকে খাই লওঁ। হ'ব কিহৰ পৰা ৰকম, তোমালোকলৈকে এইটো গোটাম খানা। মোৰ ছোৱালীয়ে ইমান ধুনীয়াকে পাছ কৰিছে। হ'ব দিয়ক, আমি যাওঁ তেতিয়াহ'লে। যায়নে ভুৱন দা? যাওঁ ব'ল। ময়ো যাওঁগে আৰু ধনেশ্বৰ দা। যোৱাগে নেকি? যোৱাগে আৰু তেতিয়াহ'লে। মোৰ ভাতকেইটা বনাই লওঁ পাই, ৰাতিপুৱা ভাত বনোৱাই নহ'লে নহয় ৰিজাল্টৰ হোমৱৰ্কতে। মই পকাতে লেংখাই পৰি দিওঁ আৰু ইমান গৰম উঠিছে। তেতিয়াহ'লে ৰাইজকে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমাৰ পাপাটো শুলে আৰু লেংখাই ময়ো শুওঁগৈ বিচনাত পৰি।